ৰাইজ আজি ৰাতিপুৱা বিচনাৰ পৰা উঠিয়েই বজাৰলৈ গৈছোঁ বুলি ক'লেও ভুল নহ'ব। মানে কথাটো হ'ল এনেকুৱা যে ৰাতিপুৱা উঠি পেলাই মুখখন ধুইছিলোঁহে মাত্ৰ, দেউতাই ক'লে ব'লা বজাৰৰ পৰা আহোঁ। এতিয়া কৈছে যিহেতু যাবই লাগিব, এয়া আজি যিহেতু আমতি হৈছিল অকণমান আমতি বজাৰ কৰিবৰ কাৰণে গৈছিলোঁ। আৰু আমতি বুলি ক'লেতো সকলোৱে জানেই ন, তথাপি যিবিলাকে নাজানে তেওঁলোকৰ কাৰণে কৈছোঁ, অম্বুবাচী মেলাৰ নিবৃত্তি দিনাখন আমতি পালন কৰা হয়। আৰু আমাৰ নলবাৰীৰ ফালে বাৰু আমি আমতি বুলিয়ে কওঁ, বাকী ঠাইভেদে নামবিলাক বেলেগ হ'ব পাৰে, আপোনালোকৰ ফালে কি বুলি কয় জনাব। আৰু গৈ পেলাই প্ৰথমতে অকণমান চব্জি তব্জি লৈ ল'লোঁ, তাৰপিছত আম চামো ধুনীয়াকৈ কিনিলোঁ, কিন্তু আনাৰসৰ যিহে দাম আছিল মানে একদম কাষত যাবই নোৱাৰি। তাকে বোলো 180 টকা যোৰাৰে আনাৰস নাখাওঁ, এইবাৰলৈ এৰিলোঁ। আৰু ঘৰত আহোঁতে অকণমান মাংস লৈ আহিছোঁ। মানে আমাৰ ফালে আমতিৰ দিনাখন দুপৰীয়া হওক বা ৰাতি হওক মাংস খোৱা হয়। এতিয়া কিবা যদি নিয়ম আছে মই সেইটো নাজানো বাৰু, কিন্তু সৰুৰ পৰা এনেকৈ দেখি আহিছোঁ কাৰণে আপোনালোকক কথাটো জনালোঁ। আৰু দুপৰীয়া এই গেলা গৰমত মা মই দুয়ো ভাত বনাই আছোঁ। মায়ে এইফালে ৰঙালাও আগৰ চৰচৰি বনাইছে আৰু মই এইফালে মাংসখিনি বনাইছোঁ। আৰু মাংসখিনি হোৱাৰ লগে লগে মই অকলে ভাত খাবৰ কাৰণে লৈছোঁ। মানে মাহঁতে হেনো দেৰিকৈ খাব, কিন্তু মই যিহেতু ডিউটি যাব লাগিব সেইকাৰণে মই আগতীয়াকৈ খাই লৈছোঁ। বাকী আপোনালোকে আমতি পালন কৰিলে নে নাই কমেণ্ট কৰি পেলাই জনাব নাপাহৰিব। আজিলৈ ইমানেই আছিল, বাই।